আমি ইতিমধ্যে আমাৰ কেইটামান ভিডিঅ'ত কি কাৰণত ডাইভৰ্চ গ্ৰান্ট কৰিব পাৰে কোৰ্টে সেই বিষয়ে আলোচনা কৰিছোঁ। আজি এটা নতুন গ্ৰাউণ্ড লৈ পেলাই যিটো গ্ৰাউণ্ড সদ্যহতে সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টত অত্যন্ত বিতংভাৱে আলোচনা কৰা হৈছে আৰু সেইটো বহু ক্ষেত্ৰত বহু ধৰণৰ প্ৰযোজ্য গ্ৰাউণ্ড, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা চাব, কাৰণ ডাইভৰ্চ বা বিবাহ বিচ্ছেদ আজিকালি নৱপ্ৰজন্মৰ মাজত সঘনাই দেখা পোৱা গৈছে। গতিকে ভিডিঅ'টো আপোনালোকৰ অত্যন্ত প্ৰয়োজনীয় ভিডিঅ'। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে লাইক দিব, শ্বেয়াৰ কৰিব, আনিও যাতে এই ধৰণৰ ভিডিঅ' পায়। কাৰণ ল গুৰু আছাম আপোনালোকৰ চেনেল আপোনালোকৰ বাবে। আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ সৈতে অভাৰ টেলিফোন যোগাযোগ কৰিব পাৰে। আমি চেষ্টা কৰোঁ অভাৰ টেলিফোনেই আপোনালোকৰ সকলো সমস্যাৰ সমাধান কৰাৰ। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিকে কৰ এডভোকেট, গুৱাহাটী হাইকোৰ্ট, আৰু আপোনালোকে চাই আছে ল গুৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। বিবাহ বিচ্ছেদ বা ডাইভৰ্চ এই সম্পৰ্কে আমি সকলোৱে কম বেছি পৰিমাণে জানো যে যেতিয়া কোনো পৰিয়ালত কোনো বিবাহিত স্বামী স্ত্ৰীৰ মাজত তেওঁলোকৰ মতানৈক্য ঘটে বা তেওঁলোকে একেলগে থাকিব নোৱাৰে এটা পৰ্যায়লৈ যায়গৈ, তেতিয়া তেওঁলোকে বিবাহ বিচ্ছেদৰ কাৰণে কোৰ্টত আবেদন কৰে। আৰু সেই ক্ষেত্ৰত আমাৰ হিন্দু মেৰেজ এক্টত বিভিন্ন প্ৰভিজন আছে, কি কাৰণত কেতিয়া কেনেধৰণে বিবাহ বিচ্ছেদ হ'ব পাৰে, কোৰ্টে কি গ্ৰাউণ্ডৰ ওপৰত ভিত্তি কৰি পেলাই ডাইভৰ্চ গ্ৰান্ট কৰিব পাৰে। আজি আমি যিটো বিষয়বস্তু লৈ পেলাই আগবাঢ়িছোঁ, যিটো বিষয়বস্তু আলোচনা কৰিব বিচাৰিছোঁ, সেইটো হৈছে সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট। সদ্যহতে 2023 চনৰ 26 এপ্ৰিল তাৰিখে ৰাকেশ ৰমন ভাৰ্চেছ শ্ৰীমতী কবিতা নামৰ এটা গোচৰত অত্যন্ত সুন্দৰভাৱে এটা নতুন আইডিয়া, এটা নতুন পেৰামিটাৰ্ছ ডাইভৰ্চৰ আলোচনা কৰিছে। আৰু সেইটো হৈছে মূলতঃ মেণ্টেল ক্ৰুৱেল্টি বা মানসিক নিৰ্যাতনৰ ওপৰত ভিত্তি কৰি পেলাই। আমি ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টো কৈছোঁ যে শাৰীৰিক বা মানসিক ক্ৰুৱেল্টি বা আতিশয্য যেতিয়া থাকে, তেতিয়া সেই গ্ৰাউণ্ডটো যিটো পক্ষই অৰ্থাৎ স্বামীয়েই হওক বা স্ত্ৰীয়েই হওক ডাইভৰ্চ বিচাৰে সেই গ্ৰাউণ্ডত, তেতিয়া সেইটো চালি জাৰি চাই কোৰ্টে যদি দেখে যে সঁচাকেই তেওঁৰ প্ৰতি শাৰীৰিক বা মানসিক অত্যাচাৰ তেওঁৰ স্বামী বা স্ত্ৰীয়ে কৰিছে, তেতিয়া সেইটো গ্ৰাউণ্ডৰ ওপৰত ভিত্তি কৰি পেলাই ডাইভৰ্চ গ্ৰান্ট কৰা হয়। সেইটোক আমি ক্ৰুৱেল্টি বুলি পেলাই কওঁ। কিন্তু তাৰ বাহিৰেও সুপ্ৰিম কোৰ্টে আজি আমি যিটো এই জাজমেণ্টটোৰ বিষয়ে যিটো আলোচনা কৰিব বিচাৰিছোঁ, ইয়াত এটা অত্যন্ত সুন্দৰ কথা কোৱা হৈছে যে বহু সময়ত দেখা যায় স্বামী বা স্ত্ৰী তেওঁলোক বছৰৰ পিছত বছৰ পৃথকে থাকে, ছেপাৰেটলি থাকে, আৰু সেই ক্ষেত্ৰত তেওঁলোকৰ মাজত কোনো মৰম চেনেহ বা স্বামী স্ত্ৰীৰ যিটো আনুগত্য সেইটো দেখা পোৱা নাযায়। আৰু সেই সময়ত তেওঁলোক কেৱল মাত্ৰ কাগজে পত্ৰেহে স্বামী স্ত্ৰী হৈ থাকে, কিন্তু ব্যক্তিগতভাৱে আন্তৰিকভাৱে অথবা শাৰীৰিকভাৱে বা মানসিকভাৱে তেওঁলোকে স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক সেইটো বজাই ৰাখিব নোৱাৰে বা বজাই নাথাকে। এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে অত্যন্ত বিতংভাৱে আলোচনা কৰি পেলাই কৈছে যে তেনে যদি কোনো পৰিস্থিতি আহে তেন্তে কোৰ্টে কি ধৰণে সেই গোটেই বিষয়বস্তুটো ডিল কৰিব লাগে। এই ক্ষেত্ৰত এই ৰাকেশ ৰমন ভাৰ্চেছ কবিতাৰ এই কেছটোত দেখা গৈছে যে স্বামী আৰু স্ত্ৰী তেওঁলোক 25 বছৰ ধৰি, দীৰ্ঘ 25 বছৰ ধৰি তেওঁলোক পৃথকে আছিল, একেলগে থকা নাছিল, ছেপাৰেটলি আছিল। তেওঁলোকৰ মাজত কোনো স্বামী স্ত্ৰীৰ ৰিলেশ্যনশ্বিপ নাই। 25 বছৰ কোনেও কাকো নেদেখে, নাজানে, একো নাই, তেওঁলোকৰ কোনো বাচ্চা নাই, কিন্তু তেওঁলোক কাগজে পত্ৰৰ স্বামী স্ত্ৰী আছিল। সেই বিষয়ে যেতিয়া কোৰ্টৰ মজিয়ালৈ গ'ল, কোৰ্টে তেতিয়া আইনৰ বহু কথা ডিছকাশ্যন কৰি পেলাই তেওঁলোকৰ ডাইভৰ্চ নাকচ কৰিলে। পিছত আকৌ হাইকোৰ্ট হ'ল, হাইকোৰ্টৰ পৰা আল্টিমেটলি সুপ্ৰিম কোৰ্টলৈ গ'ল। তেতিয়া সুপ্ৰিম কোৰ্টে গোটেই বিষয়বস্তুটো চালি জাৰি চাই পেলাই ক'লে যে যিহেতু দেখা গৈছে যে তেওঁলোক সুদীৰ্ঘ 25 বছৰ কাল পৃথকে আছে, তেওঁলোকৰ মাজত কোনো শাৰীৰিক মানসিক সম্পৰ্ক জীয়াই থকা নাই, স্বামী স্ত্ৰীৰ যিটো পৰম্পৰাগত সম্পৰ্ক সেইটো কেতিয়াবাই শেষ হৈ গৈছে, গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ বিবাহ শাৰীৰিক বা মানসিকভাৱে ইতিমধ্যে ভাগি গৈছে। গতিকে কাগজে পত্ৰে আৰু এইটো জীয়াই ৰাখি কোনো লাভ নাই। আৰু এই ধৰণৰ সম্পৰ্কও যে এটা মানসিক নিৰ্যাতন দুটা পক্ষৰ কাৰণেই, সেইটো গ্ৰাউণ্ডতো ডাইভৰ্চ কোৰ্টে দিব পাৰে। কাৰণ বহু বছৰ পৃথকে থাকিলে বুলি পেলাই যে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই কোৰ্টে ইৰিট্ৰিভেবল ব্ৰেকডাউন অফ মেৰেজ বুলি পেলাই কৈ পেলাই বিবাহ বিচ্ছেদ কৰি দিব, সেইটো যিহেতু আমাৰ হিন্দু মেৰেজ এক্টত কোনো প্ৰভিজন নাই। কিন্তু এনে ক্ষেত্ৰত যেতিয়া দেখা যায় যে কোনো আৰু সম্পৰ্ক জীয়াই তেওঁলোকৰ মাজত নাই, হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ কোনো জীয়াই থকা নাই, তেন্তে কিন্তু কোৰ্টে নিশ্চিতভাৱে ডাইভৰ্চ গ্ৰান্ট কৰিব পাৰে।
গতিকে এই গোটেই জাজমেণ্টৰ পৰা এটা কথা আমি নিশ্চিত হৈছোঁ যে যদি বিবাহিত স্বামী স্ত্ৰী একেলগে থকাৰ যিটো পৰম্পৰা সেইটো নোহোৱাকৈ যদি তেওঁলোক বছৰৰ পিছত বছৰ পৃথকে থাকে তেন্তে কিন্তু সেইটো গ্ৰাউণ্ডতো কোৰ্টত ডাইভৰ্চ বিচাৰিব পাৰে আৰু সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে ডাইভৰ্চ পাবলৈ যোগ্য হ'ব পাৰে অৰ্থাৎ যদি পৃথকে পৃথকে স্বামী স্ত্ৰী থাকে সেইটো মানসিক নিৰ্যাতন আৰু সেই কাৰণতে সেই মানসিক নিৰ্যাতন বা মেণ্টেল ক্ৰুৱেলিটিৰ ওপৰত বেছ কৰি পেলাই সুপ্ৰিম কোৰ্টে কৈছে যে ডাইভৰ্চ গ্ৰাণ্ট কৰিব পাৰে আশা কৰোঁ ভিডিঅ'টোৰ মূল বিষয়বস্তু আপোনালোকে বুজিবলৈ সক্ষম হ'ল আৰু যদি ভাল লাগে তেন্তে আমাক এটা কমেণ্ট কৰি উদগনি জনাবলৈ নাপাহৰিব আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ